নমস্কাৰ, সকলোলৈকে শুভ সন্ধিয়া জনাইছোঁ। সন্ধিয়া সময়ত চাহকাপ খাই আজৰি হৈ এতিয়া গাখীৰ অকণমান গৰম কৰিছোঁ। ইহঁতি পঢ়ি আছে, সিহঁতক গাখীৰ অকণমান খাবলৈ দিওঁগৈ। তাৰপিছতে খোৱা বোৱা ব্যৱস্থা কৰিম আৰু। লগতে ছোৱালীহঁতে বাদাম খাওঁ বুলি ক'লে বাদাম কেইটামান ভাজি লৈছোঁ। আজি অন্য এটা ৰেচিপি বনাইছোঁ। এইটো আনকালে মই কলপাততে বনাওঁ, আজি ভাবিলোঁ হালধি পাততে বনাই খাওঁ। কেইটামান সৰু মাছ লৈছিলোঁ, মোৱা মাছ, পুঠি মাছ, এনেকৈ দনিকণা মাছ মিক্স আছে তাতে অকণমান মাছৰ কণী ল'লোঁ। এয়া হালধি পাততে মই ৰেডি কৰিছোঁ। অকণমান জুইতে লেৰেলাই লৈছোঁ। পাতকেইখন অকণমান লেৰেলাই লৈছোঁ যে তেতিয়া অকণমান বান্ধিবলৈ ভাল হ'ব, নহ'লে আকৌ ফাটি যায় যে। এয়া চাওকচোন, লাহে লাহে ৰেডি কৰিছোঁ। অকণমান নিমখ দি লৈছোঁ। মই হালধি নিদিলোঁ কাৰণ হালধি পাতৰ যিটো চেণ্ট আহে সেয়াই হৈ গৈছে। এতিয়া পাতখন মই লুটিয়াই গৈছোঁ অলপ অলপকৈ। এখনে ফাটিব বুলি আৰু এখন লগতে দি লওঁ, তেতিয়া আৰু দিগদাৰ নাই। এয়া মই লাহে লাহে ৰেডি হৈছেগৈ। বহুত দিন পোৰা মাছৰ ৰেচিপি মই দিবই পৰা নাছিলোঁ, আজি বোলো অকণমান দিওঁ। আগতে কলপাতত ব্যৱহাৰ কৰিছিলোঁ, এতিয়া সেইখিনি কৰিব পৰা নাই। এতিয়া আজি আনিবলৈ অকণমান এলাহো কৰিলোঁ। এনেকৈ এয়া চাওকচোন, ছাইডতে গাখীৰো গৰমাই লৈছোঁ আৰু সেয়া জালনাখনতে ফাৰ্ষ্টতে উঠাই দিছোঁ। তাৰপাছত মই তললৈ জুইকুৰাত এঙেঠাত দি দিম। প্ৰথমতে অকণমান তাপ লৈ এনেকৈ সিজক বুলি দিলোঁ। এয়া লুটিয়াই দিছোঁ অকণমান। পাতত দিয়া মাছ আকৌ মই বেছিকৈ বনোৱা নাই কাৰণ সকলোৱে নাখায় আমাৰ ঘৰত। মই অকণমান টেষ্ট কৰিম আৰু মানুহজনে খাব। এয়া মোৰ গৰম গাখীৰ ৰেডি হৈ গ'ল, ইহঁতক খাবলৈ দিছোঁ। ইফালে আকৌ মই মাছ পাতত দি আছোঁ। মই বনোৱা মাছৰ টোপোলাটো এয়া ৰেডি হৈ গ'ল। ইয়াতে মই অকণমান গোল নেমু কাটি লৈছোঁ, কেঁচা জলকীয়া দুটামান দি লৈছোঁ, কাষতে বিহ জলকীয়া অকণো দি লৈছোঁ। এনেকৈ অকণমানকৈ বনালোঁ আজি। এয়া পাতত দিয়া ৰেচিপিটো কেনেকুৱা লাগিলে চাবচোন দেই। এয়া ভাত ৰেডি হ'ল, ভাত বাঢ়ি লৈছোঁ। ভাতৰ লগত আজি বৰ বিশেষকৈ নবনালোঁ, এনেকৈ অকণ চব্জি বনালোঁ। এয়া মাছখন ফাৰ্ষ্টতে দেখাই লৈছোঁ, জাতিলাও মাছ বিলাহী জোল আৰু অকণমান বাঁহগাজৰ ভাজি, মৰাপাতৰ ভাজি, এনেকৈ মাছৰ পিটিকাৰ সৈতে ভাত ৰেডি কৰিলোঁ। মই খোৱা বোৱা কৰোঁ, আপোনালোকে